এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। স্বাগতম জনাইছোঁ মোৰ ছাপোৰ্ট টিভি লাইভ চেনেলত। যদি প্ৰথমবাৰ লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। আজি বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত লেটেষ্ট আপডেটসমূহ আমাৰ হাতত আহি পৰিছে। আপোনালোকক বিগ ব্ৰেকিং নিউজ আপডেটসমূহ জনাই আছোঁ বন্ধুসকল। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। ৰন্ধন গেছকে ধৰি ইয়াত ৰেচন কাৰ্ডকে ধৰি কেইবাটাও উল্লেখনীয় আপডেট আহি পৰিছে আমাৰ হাতত। আপোনালোকক জনাই আছোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰতিটো 50 টকাকৈ বৃদ্ধি ঘৰুৱা ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ দাম বাঢ়িছে। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম 350 টকা আৰু 50 টকালৈ বৃদ্ধি পাইছে। আজিৰে পৰা প্ৰয়োজনীয় হ'ব ৰন্ধন গেছৰ নতুন দাম প্ৰয়োগ। আয়ুষ্মান কাৰ্ডৰ বাবে কোনো লোকে ধন বিচাৰিছে নেকি? এই মুহূৰ্তত জনাই আছোঁ অন্য এটা বিগ ব্ৰেকিং নিউজ। আয়ুষ্মান কাৰ্ডৰ বাবে কোনো লোকে ধন বিচাৰিছে নেকি? যদিহে ধন বিচাৰিছে লগে লগে আপোনালোকে দিয়ক অভিযোগটো। আপোনালোকৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক প্ৰদান কৰা হৈছে আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে লাভ কৰিছে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা ব্যয়। সম্পূৰ্ণ বিনামূলীয়া এই আয়ুষ্মান কাৰ্ড। কোনো ব্যক্তি যদি সংস্থাখন আয়ুষ্মান কাৰ্ডৰ বাবে দিব নালাগে ধন। আয়ুষ্মান কাৰ্ডৰ বাবে ধন দাবী কৰি ব্যক্তিৰ সংখ্যাত বিহা হ'ব কঠোৰ শাস্তি। টল ফ্ৰী নম্বৰত আপোনালোকে এইটো কল কৰিব পাৰে। এই ফোন নম্বৰটোত আপোনালোকে অভিযোগটো দিব পাৰিব। আপোনাক স্কেনত দেখাই আছোঁ আৰু আপোনালোকে জিমেইল আইডি এটা ইয়াত দেখিবলৈ পাইছে। স্কেনত এইটো মেইল কৰি অভিযোগটো দিব পাৰিব। অথবা আপোনালোকে আৰক্ষী থানাতো ধন দাবী কৰাৰ ব্যক্তিৰ সংখ্যাৰ বিৰুদ্ধে অভিযোগ দিব পাৰে। উচ্ছেদিতসকলৰ বাবে সুখবৰ আহিছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ বন্ধুসকল আপোনালোকক অন্য এটা খবৰ জনাই আছোঁ। উচ্ছেদিতসকলৰ বাবে সুখবৰ আহিছে। উচ্ছেদিত লোকৰ চৰকাৰে প্ৰদান কৰিছে ভূমি আৰ্থিক সাহায্য। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাই আছোঁ বেদখল মুক্ত কৰা হ'ব শিক্ষালোক বিল দীপৰ বিল। জিগজাৰ হোটেল আইমিন কুমাৰ দাসৰ ইউটিউবৰ চলিব। নিৰ্মাণ অনুমতি বাতিলৰ বাবে চেষ্টা চলাব চৰকাৰে। শ্ৰমজীৱী লোকসকলৰ বাবে ভাল খবৰ। এই কাৰ্ড থাকিলে পাব 2 লাখ টকাৰ জানক। এই মুহূৰ্তত জনাই আছোঁ প্ৰতিবেদনটো বন্ধুসকল আপোনালোকক জনাই আছোঁ ইয়াৰ সবিশেষটো আপোনালোকক জনাই আছোঁ। গভৰ্ণমেণ্ট স্কিম। ভাৰত চৰকাৰে দেশৰ শ্ৰমিকসকলৰ আৰ্থিক অলপ স্বাধীন কৰি তেওঁলোকৰ বাবে এক নতুন আঁচনি আৰম্ভ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে সঞ্চালকে ৰাজ্য চৰকাৰেও এই প্ৰকল্প হাত মিলাইছে। দেশ দুখীয়া পিছপৰা জনসাধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আমি ই শ্ৰম কাৰ্ড। আচলতে আমাৰ দেশৰ সংগঠিত খণ্ডৰ কৰ্মীসকলে এতিয়াও কিছু সংযোগ পায়, কিন্তু সংগঠিত খণ্ডৰ বহু শ্ৰমিকে এই অৰ্থত কোনো সুবিধা লাভ কৰিব নোৱাৰে। নিয়মীয়া চৰকাৰী আৰু মাহিলী দৰমহা নাই। অৰ্থাৎ যেতিয়ালৈকে তেওঁলোকে প্ৰদৰ্শন তেতিয়ালৈকে তেওঁলোকৰ জীৱিকা। এনে পৰিস্থিতিত যদি কোনো শাৰীৰিক সমস্যা তেন্তে ক'বলগীয়া একো নাই। অতিৰিক্ত ধন পোৱাৰ পৰা বহু দূৰত দৈনন্দিন জীৱনৰ বাবে সকলোৱে সংগ্ৰহ কৰিব নোৱাৰে। এইবাৰ চৰকাৰে লৈ আহিছে এই দুখীয়া আৰু কেইবাটাও উল্লেখনীয় আপডেট। আকৌ চন্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰৰ বিহু কমিটিৰ প্ৰদান কৰা হ'ব 1.5 লাখতকৈ টকা। আকৌ এইবাৰ বহাগ বিহুৰ চন্দা সংস্কৃতি আহ্বান ঘৰত সাজু ৰাজ্য চৰকাৰ। বিহু অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা হ'ব চৰকাৰৰ তৰফৰ পৰা। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। 10 বছৰ পুৰণি বিহু কমিটিক বিহু উদযাপনৰ বাবে প্ৰদান কৰা হ'ব 1.5 লাখতকৈ টকা। অৱশ্যে এই বৰঙণি লাভ কৰিবলৈ কেইটামান নিয়ম মানি চলিব লাগিব। কমিটিসমূহে 15 মে'ৰ পৰা পূৰ্বে অনুষ্ঠিত কৰিব লাগিব ৰঙালী বিহুৰ অনুষ্ঠান। বিহু সমিতিসমূহে চৰকাৰৰ প্ৰদান লাভ কৰিবলৈ হ'লে সহযোগ কৰিব লাগিব।